খালেক আৰু আজমল বেলেগ বুলিতো কোনেও নাভাবে। খালেক আৰু আজমল এটা মুদ্ৰাৰ ইপিঠি গতিকে খালেকে কেতিয়াবা আজমলৰ কথা কয়, আজমলে খালেকৰ কথা কয়। সেয়ে চলি আছে 2005 পৰা। মানে বাহিৰত মানে কুস্তি, ভিতৰত দোস্তি তেওঁলোকৰ চলি আছে, চলি থাকিব। যিহেতু সভা সমিতিত প্ৰত্যেকখন সভা সমিতিতে উন্নয়নৰ কথা কোৱা হয়, কিন্তু গোৰেশ্বৰৰ ৰাজপথটো যি দুৰৱস্থা আজিলৈকে মেৰামতি হোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? গোৰেশ্বৰৰ ৰাস্তাটো ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে, আকৌ এবাৰ কৈ দিছোঁ আপোনালোকৰ জৰিয়তে। বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে আমাৰ এই ৰাস্তা ইতিমধ্যে আমাৰ 2 লেনলৈ ৰূপান্তৰ হোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া সমাপ্ত হৈছে। আমাৰ টেণ্ডাৰ হৈ গ'ল, কাম আৰম্ভ হৈ গ'ল। গতিকে বাইহাটাৰ পৰা গোৰেশ্বৰলৈকে মহৰীপাৰালৈকে এই অঞ্চলৰ ৰাইজে অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ এটা ভাল পথেৰে অহা যোৱা কৰিব পাৰিব। আৰু আমাৰ ইয়াত গোৰেশ্বৰত আমাৰ এখন ৰেল অভাৰব্ৰিজৰ প্ৰয়োজন আছিল, সেইখনো ইতিমধ্যে অনুমোদন হৈছে। আৰু এতিয়া আমি মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰিছোঁ, স্থানীয় বিধায়কৰ লগত আলোচনা কৰিছোঁ, আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ লগত বিশ্বজিৎ দৈমাৰীৰ আলোচনা কৰিছোঁ যে মহৰীপাৰাৰ পৰা বঙালীপাৰালৈকে এইখিনি ৰাস্তাও আমি এই 2 লেনলৈকে ৰূপান্তৰ কৰিম। যিহেতু আপোনাৰ সমষ্টি যিটো ওদালগুৰি দৰং ওদালগুৰি, এই সমষ্টিত বিটিআৰৰ এটা অংশ পৰে। বৃহৎ সহনীয় হোৱা দেখা গৈছে বিজেপিৰ, PPFত যোগদান কৰিছে বা পিপলত যোগদান কৰিছে, কি ক'ব এই ক্ষেত্ৰত? চাওক, ভাৰতীয় জনতা পাৰ্টিটো সাগৰ সদৃশ। কোনোবা একমুখ পানী লৈ যাব বিচাৰিলে লৈ যাব পাৰে। একমুখ পানী যদি যোৱাৰ পিছত বোধে ভাবে যে সাগৰৰ পানী গোটেই শুকাই গ'ল, সেইটো কথাটো মানে ভুল ধাৰণা হ'ব। আৰু এটা কথা কৈছোঁ, আপোনালোকে এইখিনি কথাও দেখিছে, আজি আমাৰ ইয়াত জইন কৰা নাই, কিন্তু জইন কৰাৰ কাৰণে হাজাৰ হাজাৰ লোক আজি সাজু আছে। যোৱাকালি আমি সভা কৰিছোঁ, যোৱাকালি আমি নাগৰিজুলিত সভা কৰিছোঁ। এই পৰিষদীয় সমষ্টি একে সভা, 10,000তকৈ অধিক লোক, 5 শতাধিক লোকে কালি BPFৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনৰ পৰা আমাৰ দলত যোগদান কৰিছে। আজি 15 দিন আগত আমি নুনাই চেৰফাঙত সভা কৰিছোঁ, 3,000 লোকে জইন কৰিছে। গতিকে BTCত বিজেপিৰ প্ৰতি ৰাইজৰ এক বিশেষ এটা মানে সঁহাৰি আমি 2020ৰ নিৰ্বাচনত যিখিনি দেখিছিলোঁ তাতকৈ বহুত বেছি সঁহাৰি যোৱা 3টা বছৰত আমাৰ সংগঠনৰ শক্তিশালী বুথ সমিতিৰ কাম কাজৰ জৰিয়তে, চৰকাৰৰ উন্নয়নৰ কাম কাজৰ জৰিয়তে আমি ৰাইজৰ আস্থাভাজন হ'ব পাৰিছোঁ। গতিকে BTCত আমি বিশেষকৈ দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত যোৱাবাৰ 1,40,000 ভোটত আমি জয়যুক্ত হৈছিলোঁ। তেতিয়া আমাৰ 10টা সমষ্টি আছিল, এতিয়া আমাৰ 11টা সমষ্টি হ'ল। এইবাৰ আমি কমেও 3 লাখ ভোটত, আপোনালোকক আজি মই অন ৰেকৰ্ড ৰাখি থৈ দিব যে 3 লাখ ভোটত দৰং ওদালগুৰি লোকসভা সমষ্টি বিজেপি মিত্ৰজোঁটে দখল কৰিব। ইতিমধ্যে প্ৰাক্তন মঙলদৈ সাংসদ এতিয়া প্ৰৱেশটো ক'ত নিষিদ্ধ কৰিছে মই নাজানো, মইতো প্ৰৱেশ কৰিয়ে আছোঁ। মই আজি নাচনচালিত গৈছোঁ, অলপ আগতে তাৰ পৰা ভেৰগাঁৱৰ পৰা টংলাৰ পৰা ভিতৰত 20 কিলোমিটাৰ সোমাই গোটেই আমাৰ যিটো স্বাভিমানী কোচ ৰাজবংশীসকলৰ এটা অধ্যুষিত অঞ্চল নাচনচালি, যাৰ যি শিৱ মন্দিৰ শিৱাশ্ৰম আছে, তাত পৰা আহিছোঁ মই তাৰ পৰা। গতিকে এইবিলাক চলিব, ইলেকশ্যন আহিলে এইবিলাক ফিৰিঙতি ওলায়, এইবিলাক ফিৰিঙতিৰ কাম নাই। কিন্তু আমি সনাতনী, আমাৰ কাৰণে কোচ যিমান গুৰুত্বপূৰ্ণ, কলিতা সিমান গুৰুত্বপূৰ্ণ, ব্ৰাহ্মণ যিমান গুৰুত্বপূৰ্ণ, বড়ো সিমান গুৰুত্বপূৰ্ণ। গতিকে আমাৰ কাৰণে কোনো এই সনাতনীৰ মাজত ভাগ আমাৰ কৰাৰ প্ৰৱণতা নাই। আমি এক সনাতনী, গতিকে সকলো আমি একলগ হৈ আছিলোঁ, আছোঁ, ভৱিষ্যতেও আমি একলগ হৈ থাকিম। ৰমেন ডেকা ডাঙৰীয়াক মই বহুতবাৰ কৈছোঁ, তেখেতক শুভেচ্ছা দি থৈছোঁ। তেখেতে মানে আমাৰ দলৰ জ্যেষ্ঠ নেতা, তেখেতক আমি বহুত আন্তৰিকতাৰে তেখেতক আমি ভাল পাওঁ, তেখেতক অন্তৰৰ নিবৃত কোণৰ পৰা শুভেচ্ছা দিছোঁ। BPFক লৈ আপোনালোক সংগীত হৈছে নেকি? যেনেকুৱা BTCত বহুত সভা পাতি আছে। চাওক, BTCত ভাৰতীয় জনতা পাৰ্টি, UPPL, GSPৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ 3 বছৰ হৈছে। 3 বছৰত কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে ইতিমধ্যে মন বান্ধিছে। কাৰণ BTCত ৰাস্তা নাছিল, BTCত দলং নাছিল, BTCত মেডিকেল কলেজ নাছিল, BTCত কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ এটা কেম্পাছ নাছিল, BTCৰ বান গৰাখহনীয়া সমস্যা, আজি জালিমুখ বান যিটো 18 চনত ভাঙি পৰি আছিলে, 2022 চনত অনুমোদন জনাই 23 চনত আমি 80%
BTCৰ জালিমুখ বান্ধ 17 কোটি টকাৰে পুনৰ নিৰ্মাণ কৰি তুলিছোঁ। আপোনালোকে নিজেই জানে বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ অহাৰ কাৰণে আমাক প্ৰায় 1.5 ঘণ্টা সময় লাগে। এতিয়া আমি এই 2 লেন হোৱাৰ লগে লগে আমি 35 মিনিট বা 40 মিনিটত বাইহাটা চাৰিআলি পৰা গোৰেশ্বৰ পাই যাম আমি। আৰু ঠিক তেনেকৈ আমি UT ৰোড পাই যাম, ওদালগুৰি টংলা ৰোড পাই যাম। গতিকে এইবিলাক মানুহে দেখিছে, চকুৰ সন্মুখত উন্নয়নৰ এক সুন্দৰ প্ৰতিচ্ছবি মানুহে দেখিছে। গতিকে এই শংকিত টংকিত ভাৰতীয় জনতা পাৰ্টীৰ ডিক্সনাৰীত নাই। আমি এটা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক আন্দোলনৰ আমি মানে অংগ। গতিকে এই আন্দোলনটোত যিমান সফলতা আহিব সিমানে আমাৰ শক্তি বাঢ়িব, আৰু কেতিয়াবা সফলতা যদি নাহয়ও তেতিয়াও আমি এই শংকিত, এই ভাগি পৰিছে এই ধৰণৰ শব্দবিলাক আমাৰ কাৰ্যকৰ্তাৰ মুখতো নাই, মনতো নাই, হৃদয়তো নাই, মগজুতো নাই।